गासैनिसिमबो अननाय आरो सिबिनायखौ फिन जासि हरफिननाय जाबाय। एक्चुअली जोंनि बिटिसि आवबो जों दिनैनिफ्राय एसेम्बलि जानायखौ नुनो मोनदों। तो लोगोसे आं नोंथांमोननो दान्दिसे शेयार खालामनो होननानै बेखौनो नोंथांमोननो लाबोनाय जाबाय। तो बिदिब्ला जों दान्दिसे समब्लाबो बिटिसि एसेम्बलियावहाय मा रायलायलायदों, मा सावरायलायनाय जादों, मा सोर अपोजिशना मा खोथा बुंदों बेखौ दान्दिसे जों खोनासंनानै लानि। जिथु दाबि राइजर आवेग आरो अनुभूति আৰু বড়ো পলিটিক্সত বা আমাৰ অসমৰ ট্ৰাইবেল পলিটিক্সত গান্ধাৰী হিচাপে জনাজাত ৰূপনাথ ব্ৰহ্মৰ নামটো কোনো মুঠেই যাতে মুচি নাযায়, তাৰ কাৰণে বৰ্তমানৰ যিটো আমাৰ বিটিচি গভৰ্ণমেণ্ট, এই বিটিচি গভৰ্ণমেণ্টে নিশ্চয় ৰাইজৰ প্ৰতি সন্মান আৰু ৰাইজৰ দাবীৰ প্ৰতি শ্ৰদ্ধা ৰাখি কোকৰাঝাৰ যিটো আমাৰ RMP সিভিল হস্পিটাল, জিলা ৰিফাৰেল হস্পিটাল, এই জিলা ৰিফাৰেল হস্পিটালখন যাতে তেনেকৈ থাকিব পাৰে, ৰাখিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে আৰু ৰাইজৰ যিটো আশা, এই আশা যাতে সন্মান দিয়া হয়, তাৰ কাৰণে মই আৰু প্ৰস্তাৱ আজিৰ হাউচত মই এইখিনি মই হ'লেও কোকৰাঝাৰ প্ৰতি বৰ অনুৰোধ থাকে। মই জনাব বিচাৰিছোঁ আমাৰ হাউচত অপজিশ্যন লিডাৰক মানি যে ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়া তেওঁ এজন গাঁদাৰী আছিল, তেওঁৰ আমি যথেষ্ট সন্মান কৰোঁ আৰু শ্ৰদ্ধাও কৰোঁ। আমিও নিবিচাৰোঁ যে ৰঘুনাথ ব্ৰহ্ম নামটো নাইকিয়া হৈ যাওক, সেইটো আমিও নিবিচাৰোঁ। কিন্তু যিহেতু অসম চৰকাৰৰ মানে ইনষ্ট্ৰাকশ্যন বা অৰ্ডাৰ যে এমালগেশ্যন হ'ব লাগে, তো সেইমতে ফুল ফ্লেজে এতিয়ালৈকে এমালগেশ্যন হোৱা নাই, কিছু পাৰ্ট তাতে এমালগেটেড হৈ গ'ল আৰু বাদ বাকী এইটো হস্পিটেলত কাম চলি আছে, ডেলিভাৰী হওক বা অপিডিত যিটো ট্ৰিটমেণ্ট, ডক্টৰ পেচেণ্ট এইবিলাক চব মানে পাৰ্চনেল এতিয়া হৈ আছে। কিছু পাৰ্ট যিটো আমাৰ এমালগেট কৰিবৰ ইনষ্ট্ৰাকশ্যন আছে সেইটো আমি কৰিছোঁ আৰু ৰঘুনাথ ব্ৰহ্ম নামটো যাতে মুচি নাযায় সেইটো আমি চেষ্টা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ, আমাৰ চিফ কমিশনাৰ ছাৰক এইবাৰ এই বিষয়টো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছে, তেখেতে যদি ঠিক আছে প্ৰশ্ন আছে কাম কি কৰা যায়। ৰঘুনাথ ব্ৰহ্ম নামটো আমিও মানে হেৰাস কৰিব বিচৰা নাই, বিক্ৰী কৰিব বিচৰা নাই। তো ঠিক আছে, ডাঙৰীয়াক মই ভাল লাগিছে, তেওঁ কথাটো কৈছে, যদি হাল্লা হোৱা নাই মই ভাবিছিলোঁ বহুত হাল্লা হৈ যাব নেকি, কিন্তু খুব ধুনীয়াকৈ তেখেতে হেৰি কৰিছে। তো ৰাইজৰ আমি ৰাইজৰ কাপোৰ কাৰণে আহিছোঁ, সেইটো আমি মানে ৰাখাৰ চেষ্টা কৰি তেওঁ এই কথাটো কিয় ক'লে পেৰাচাৰ ছাৰে হাল্লা গুল্লা কৰিব, ইট ইজ আনপাৰ্লামেণ্টাৰী ৱাৰ্ড আৰু সেইটো মানে এনেকুৱা পবিত্ৰ সদনত এনেকুৱা শব্দ ব্যৱহাৰ কৰা উচিত নহয়। আৰু আমি MCLA ভাই ইলেক্টেড MCLA বৰ সমষ্টিৰ হয়, বৰ সমষ্টিৰ ভিতৰত পৰে RMP চিভিল সেইটোৰ কাৰণে যে মই হাল্লা গুল্লা কৰিব বুলি খুব ভাবিছিল, তেনেকুৱা খাচিল কৰাটো মই মানি ল'ব নোৱাৰে। আমি যুক্তি সহকাৰে আৰু ৰাইজৰ আৱেগ আৰু ৰাইজৰ যিটো প্ৰয়োজনীয়তাটো দেখি পেলাই আমি সেই দাবীটো ৰাখিছোঁ। তেখেতে এই কথাটো উইথড্ৰ কৰিলে ভাল, নহ'লে যিটো আমাৰ সদনৰ পবিত্ৰতা, এই পবিত্ৰতাটো অলপ অপমান কৰা যেন লাগে। আমিতো হাল্লা কৰিব কিয় হাল্লা আপোনাৰ মানে সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে যদি স্পীকাৰ ডাঙৰীয়া নেক্সট কুৱেশ্যন লৈ যাওঁ। সাপ্লিমেণ্টাৰী কুৱেশ্যন যদি আছে আপোনাৰ সাপ্লিমেণ্টাৰী মানে তেওঁ এই শব্দটো কিয় ব্যৱহাৰ কৰে? এই পবিত্ৰ সদনত মই এটা কথা ক'ব বিচাৰিছোঁ, এখেতে যদি আনডেমক্ৰেটিক কথা কৈছে, আমি MCLA ভাই কথাটো আপুনি কি উল্লেখ কৰিলে, ইয়াৰ কথা আপুনি দিব লাগে। কি কৈছে আপুনি?
নাই এই আপুনি এইবিলাক হৈ কৈছে, থাকিব আমি MCLA ভাই আপুনি ভাই হ'ব। ভাগ ক'লে আপুনি মই কথাটো যদি হ'ব এইটো মই MCA কুশলকাৰী MCL আপুনি সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে যদি আলোচনা কৰক। তেনেকুৱা কথা যদি কয় কোনোবা এইটো আমি কেনেকৈ মানিম কওকচোন আপোনালোকে যদি সন্তুষ্ট হৈছে আমাৰ মই সন্তুষ্ট হোৱা নাই এই গেমৰ যিটো কুৱেশ্যন সন্তুষ্ট নহয় সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে ৰিলেটেড উইথ RNB হস্পিটেল চিভিল Honorable Speaker sir, মই এটা এড কৰি ক'ব বিচাৰিছো জাষ্ট এটা পইণ্ট আউট কৰি ক'ব বিচাৰিছো ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ কথা চবে জানে আৰু আমাৰ বাকী সময়ত উত্তৰ পূৰ্বাঞ্চলৰে এজন ৰেচপেক্টেড মানুহ আছিলে এতিয়া কথাটো আমি আহিছোঁ যে এখন হস্পিটেলৰ ষ্টেটাছটো মেইনটেইন কৰা নকৰা তেখেতৰ নাম ৰাখা নাৰাখা তেখেতৰ নামটো কোনো মুচি দিব বিচৰা নাই ইয়াত এটা আননেচেচাৰী এটা ইমোচনেল এটা ক্ৰিয়েট কৰি কোকৰাঝাৰৰ যিটো মেডিকেল কলেজ আজি হৈছে এই মেডিকেল কলেজখন হ'ব লাগে না নালাগে এই কথাতে এটা কুৱেশ্যন আহিছে যে কিছুমান আগৰ পৰা আমি কিছুমান দিনৰ পৰা দেখা পাই আছোঁ যে লোৱাৰ আছামত বড়োলেণ্ডত এখন মেডিকেল কলেজ হোৱা কোকৰাঝাৰত এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ আৰু এটা এচিভমেণ্ট সেই মেছেজ আৰু এচিভমেণ্টটো আমি খুব হোল হাৰ্টেডলি ওয়েলকাম কৰিব লাগে এক দুই নম্বৰ ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো নাম এইটো কোনোদিন ইয়াৰ পৰা মুচি দিয়াটো আমি নিবিচাৰোঁ আৰু ইয়াৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ইতিমধ্যে এটা ষ্টেচু বনাই আছে মই গম পাওঁ মই এগেইন এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ অপজিশ্যন লিডাৰ ডাঙৰীয়া যিটো কথাটো আনিছে যে আমি কিয় এখন মেডিকেলৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰঘুনাথ ব্ৰহ্মৰ নামটো কনফাইন থাকিব লাগে তেখেতসকলে ইমান বছৰ চৰকাৰ চলালে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো যদি ষ্টেটৰ এটা মানে অনাৰ পাব পাৰে ৰঘুনাথ ব্ৰহ্ম কিয় আনিব নোৱাৰে এইটোতো নেশ্যনেল অনাৰ পাব লাগে তো আমাৰ হাউচে সিফালেহে আমি চিন্তা কৰিব লাগে আমি কিয় ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াক এটা হস্পিটেলত কনফাইন কৰি ৰাখিব লাগে ইয়াত আমাৰ আজিৰ সদনত যিহেতু আলোচনা কৰিছে আমি এটা প্ৰস্তাৱে আনিব লাগে যে ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত কাউন্সিলত এটা ভাল এৱাৰ্ড হ'ব লাগে ষ্টেটত এটা ভাল এৱাৰ্ড হ'ব লাগে আৰু ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামটো আমি প্ৰপ'জ কৰিব লাগে যে নেশ্যনেল লেভেলত দিবৰ কাৰণে